हेलो गाइस वेलकम टू मुन्नी लाइफस्टाइल और आज আপোনালোকক মই ডিফুৰ পৰা দেখাবলৈ চেষ্টা কৰিম আৰু ডিফুৰ বজাৰখন আপোনালোকক দেখাম আৰু যিমান যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম যিহেতু আমি যোৱাকালি আহি পালোঁ বাহঁতৰ ঘৰ আৰু আজি মোক বায়ে পাৰ্লাৰত চুলিখিনি স্মুথনিং কৰাই দিব আৰু যিহেতু আপোনালোকে জানেই মোৰ বাৰ পাৰ্লাৰ আছে আৰু মই পাৰ্লাৰত আপোনাক কিবাকিবি অফাৰ থাকিলেও জনাব চেষ্টা কৰিম আৰু আজি মোক যিহেতু বায়ে চুলিখিনি অলপ স্মুথনিং কৰি দিব সেইকাৰণে মোক আই এম ছ' এক্সাইটেড ফ্ৰী অফ কষ্ট এনেও ভালেই লাগে ন ফ্ৰীতে হৈ গ'লে ত' আমি এতিয়া যাব ওলাইছোঁ আৰু আজি মই বাৰ পাৰ্লাৰত কিবাকিবি অফাৰ থাকিলে বা কিবা থাকিলে আপোনাক দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত অফক'ৰ্ছ আছে আৰু বা অলৰেডি তলত গ'ল আৰু আপোনালোকক দেখাম আজি ডিফুৰ পৰা আপোনালোকেও ভাল পাব ডিফুখন চাই কাৰণ ডিফুৰ বজাৰখন বহুত ডাঙৰ আৰু যিমান যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু চাব এনেকৈ আৰু চলো এতিয়া বৰ্তমান বাই স্কুটি লৈ যাব আৰু মই অকলেহে যাম অ'টোত যাম আজি অ'টোৰ চাফাৰ ল'ম ত' কেতিয়াবা এক্সপিৰিয়েঞ্চ ল'ব লাগে অকল গাড়ী কিমান চলাম আৰু স্কুটি চলাই বাইক চলাই আৰু আজি আৰু অকণমান ৰাইডে যাওঁ অ'টো কাৰ ৰাইড ত' ইয়াত এনেও আপোনালোকে জানেই এভেইলেবল অ'টো যিহেতু চ' ওলাই গ'লেই হ'ল এভেইলেবল পাই যাব আৰু চ' এতিয়া যাব লৈছোঁ বা পাৰ্লাৰ আৰু আপোনালোকক দেখাম আজি চপু একদম তাই যোৱাকালি আহি পালে তাক কিন্তু কৈছে ডিফুখন একদম এখন নিজৰ লাগিছে একদম মানে ভাঙি পেলাব বা একদম ৰাইড বাই মোৰ বা ৰাইডাৰ চ' এতিয়া অ'টোত গৈ আছোঁ আৰু আজি অকণমান অ'টোৰ চফাৰটো লওঁ বহুত দিনৰ মূৰত উঠিছোঁ যোৱাকালি উঠিছিলোঁ তাৰপিছত আজি উঠিছোঁ আৰু কেতিয়াবা ভালেই লাগে এয়া ৰাইডাৰ প্ৰ' ৰাইডাৰ গৈ আছে ষ্টাৰ্টিং হয় ডিফুৰ বজাৰখন এইটো লগ দাদা চ' ইয়াৰ পৰাই ষ্টাৰ্ট হয় ডিফুৰ বজাৰখন আৰু মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক মই বা পাৰ্লাৰখন আপোনালোকক দেখাম প্ৰথমত ক'ত আছে চ' চবফালে লেফ্ট এণ্ড ৰাইট চাইডে দেখিছে বজাৰ আৰু সেয়া মোৰ বা ক'ত অঁ চ' এইটো দেখিছে মই দেখাই দিছোঁ এইটো বজাৰ আৰু এইটো জলদি সোমাই যাব লাগিব বা পাৰ্লাৰখন চ' সেয়া মই বা পাৰ্লাৰ পাইছোঁ আৰু বাইদেউ আৰামত বহিলে আৰু এতিয়া মই মোৰ ষ্টাৰ্ট কৰিম এইফালৰ পৰা কাৰণ মোৰ হেয়াৰ ৱাছ হ'ব আৰু সেয়াই আৰু ষ্টাৰ্টিং হেয়াৰ ৱাছ ত' মই দেখাই দেখিছে মোৰ
চুলিখিনি কিমান কাৰ্ল হৈ আছে আৰু বিফ'ৰ হয় এইটো আফটাৰ মই দেখাম আপোনালোকক এইটো জাষ্ট ফাৰ্ষ্ট ষ্টেপ এতিয়া লগাব ক্ৰীম লগাব কি ক্ৰীম লগাব পিছত বায়ে বৰ্ণনা কৰিব মই ইমান একজেক্টলি নাজানো বাট আপোনালোকক দেখাব লৰিয়েলৰ স্মুথনিং কৰিব আৰু ফাৰ্ষ্ট ষ্টেপ হৈছে কি প্ৰথম ষ্টেপটো কি হয় ফাৰ্ষ্ট ক্ৰীম লগাব আৰু আপোনালোকৰ পিছত দেখাম আৰু পু আছে মোৰ লগত মইতো সদায় তাৰপিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই দিব আৰু দেখাই আছোঁ এইটো ফাৰ্ষ্ট ষ্টেপ মোৰ অলৰেডি চুলি কিমান এনেকুৱা হৈছে দেখাইছোঁ বিফ'ৰ হয় চ' দেখিছে মোৰ ক্ৰীম লগোৱা হৈ গ'ল আৰু মই এতিয়া 45 মিনিটছমান ৰখিব লাগিব তাৰপিছত ছেকেণ্ড ষ্টেপ আহিব আপোনালোকক দেখাব চেষ্টা কৰিম মই এতিয়া হিলডুল কৰিব নোৱাৰোঁ জাষ্ট মই দেখাই দিছোঁ এইটো প্ৰচেছটো বৰকা নাই ভাগৰ লাগিছে ভাগৰ লাগিছে মোৰ হৈ গ'ল অলমষ্ট আৰু ভাল লাগিছে এতিয়া লুকছটো চেঞ্জ হৈ যাব অফাৰো চলি আছে বাৰু চ' মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকক বাৰ পাৰ্লাৰ লিংকটো কাৰোবাৰ কৰাব থাকিলে কৰাব পাৰে ডিপুৰ মানুহ আছে অফক'ৰ্চ ৰিবন্ডিং অনলি 2999 কাটি দিম নালাগে এই লম্বা লাগে বোলে So almost we're done here. লুকছটো চাওঁ আপোনাক কেনেকুৱা লাগিছে So মোৰ হৈ গ'ল অলমষ্ট আৰু আপুনি আহিব এদিন চ' এয়াই হৈছে ডিপুৰ বজাৰ আৰু অলমষ্ট 4টা বজাত ক্ল'জ কৰি দিয়ে আৰু মই এনেই এপাক দেখাই দিওঁ আৰু বৰষুণ দিছে বাট মই এনেই অকণমান দেখাই দিছোঁ আপোনাক ডিপু মাৰ্কেটখন এইটো চাইডে বৰা লেফ্ট চাইড ষ্ট্ৰেইট আহা ফালে নাযাওঁ এনেই অকণমান অকণমানকৈ দেখাওঁ এইবোৰে
কেনেকৈ যাব